হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মই ইউটিউবলৈ আহিলোঁ আজি আহিছোঁ আমি পথাৰত। তো খেতি পথাৰ চাবলৈ। তো আমাৰ পথাৰবিলাক দেখাম ভাবিলোঁ আপোনালোকেও অলপ দেখাই দিওঁ খেতি পথাৰবিলাক কেনেকৈ হৈছে চাব। তো পথাৰত আহি পালোঁ ফাইনেলি। তো এতিয়া খেতি পথাৰবিলাক চাওক আপোনালোকে আমাৰ পথাৰবিলাক। তো ধান চাওক লাগি গৈছে পকিব আৰু কেইদিনমানৰ পিছত। তো ইয়াতে জালৰ বেৰা দিয়া হৈ গৈছে। তো মুৰ্গীবিলাক পাৰ হৈ যায় না তলতে এনেকৈ, সেইকাৰণে জালৰ বেৰা দিয়া আছে। তো এইবিলাক চাওক খেতি পথাৰ পূৰা একদম সোণোৱালী। গাইজ ভিডিঅ'টো ইমানলৈ আছিল। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব আৰু নতুন নতুন ভিডিঅ' আপডেট পাই থাকিবলৈ চেনেলটো বেল আইকনটো দবাই থৈ দিব। তো গাইজ ভিডিঅ' লগ পাম, বাই বাই, টাটা।